নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই শ্ৰীমতী ইন্দিকা মইনেউগে নক্ষত্ৰ একাডেমীৰ তৰফৰ পৰা তোমালোক সকলোকে মোৰ অনলাইন পাঠদানলৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোক সকলোৱে নিজ নিজ ঘৰত সুস্থ আৰু সুৰক্ষিত হৈ আছা। সম্প্ৰতি কৰোনা মহামাৰীৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ বিদ্যালয়সমূহ বন্ধ কৰি ৰাখিব লগা হৈছে। কিন্তু মোৰ দৃঢ় বিশ্বাস অতি সোনকালেই আমি পুনৰ বিদ্যালয়ত লগ হ'ম আৰু সকলোৱে মিলি এটা সুস্থ আৰু সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিম। কিন্তু তেতিয়ালৈকে আমি অনলাইন মাধ্যমেৰে পাঠদান কৰি যাম আৰু আশা কৰোঁ সকলোৰে সহযোগিতাত আমি বহুতো নতুন কথা একেলগে শিকিম। তেন্তে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰ এবাৰ তোমালোকক আদৰণি জনাই আজিৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই তোমালোকক অসমীয়া ভাষাৰ স্বৰবৰ্ণ বা অফলাসমূহ শুদ্ধকৈ উচ্চাৰণ কৰি পঢ়িবলৈ শিকাম। অসমীয়া ভাষাটো সুন্দৰ আৰু সঠিক বা সলসলীয়াকৈ ক'বলৈ বা লিখিবলৈ হ'লে তোমালোকে স্বৰবৰ্ণকেইটা খুব শুদ্ধকৈ শিকি ল'ব লাগিব। তেন্তে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে মন দি মোৰ উচ্চাৰণসমূহ শুনিবা আৰু মোৰ দৰে স্বৰবৰ্ণকেইটা পাঠ কৰিবলৈ চেষ্টা কৰিবা। অসমীয়া ভাষাত মুঠ 11টা স্বৰবৰ্ণ আছে। আহাচোন আমি এটা এটাকৈ এই স্বৰবৰ্ণসমূহ উচ্চাৰণ কৰিবলৈ শিকোঁ। অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ। আকৌ এবাৰ একেলগে পঢ়ো আহা। অ, আ, হ্ৰস্ব ই, দীৰ্ঘ ই, হ্ৰস্ব উ, দীৰ্ঘ উ, ৰি, এ, ঐ, উ, ঔ। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে মন দি মোৰ ভিডিঅ'টো চালা আৰু ইয়াৰ জৰিয়তে লাভান্বিত হৈ তোমালোকেও অসমীয়া স্বৰবৰ্ণকেইটা শুদ্ধকৈ পাঠ কৰিবলৈ চেষ্টা কৰিবা। তেন্তে পুনৰ মই তোমালোকক এটা নতুন বিষয়বস্তুৰ সৈতে লগ হ'ম। তেতিয়ালৈকে সকলোৱে কুশলে থাকিবা। ধন্যবাদ।